হাই বন্ধুসকল, মই জিতু আৰু আপোনালোকে চাই আছে জিতু অফিচিয়েল। আহক আজি আমি শিকিম মেখেলা চিলাই কৰা। তো চাওক, প্ৰথমে লাইলিং দুটা একেলগে চিলাই কৰি ল'ব। ডাবল চিলাই মাৰি ল'ব। এইটো ডাবল চিলাই মাৰি লোৱাৰ পিছত আপোনালোকে চিলাইটো চাব সিধা হয় না নহয়, আৰু তাৰ পিছত মেখেলাখনৰ ফুল দুটা মিলাই সিধা কৰি চিলাই মাৰি ল'ব। আৰু বন্ধুসকল, যদি মোৰ চেনেলত নতুন আহিছে তো চেনেলটো প্লিজ সাবস্ক্রাইব কৰি দিব। আৰু চাওক এনেকৈ চিলাইটো কৰিব, মই দেখুৱাই দিছোঁ অলপ, আপোনালোকে চিলাই কৰি ল'ব। মানে মই ভিডিঅ'টো স্কিপ কৰি যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি ৰাখি বাকিখিনি কাট কৰি দিছোঁ, আপোনালোকৰ সময়ৰ মানে অলপ গুৰুত্ব দি মানে ভিডিঅ'টো ইম্পৰ্টেণ্ট বস্তুখিনি দিছোঁ, বাকি দিয়া নাই। এনেকৈ কাটি ল'ব, এইখিনিও কাটি দিব, নহ'লে পিছত মানে জোঙা হৈ থাকিব। ইয়াতে আপোনাৰ মোটামুটি হাফ ইঞ্চিমান তলত কাপোৰটো, লাইলিঙৰ কাপোৰটো হাফ ইঞ্চি ভাঁজ কৰি চিধাকৈ চিলাইটো মাৰি ল'ব। এইটো কিন্তু বাহিৰৰ পৰা দেখা যাব, সেইকাৰণে চিলাইটো চিধাকৈ দিবলৈ চেষ্টা কৰিব। দিয়াৰ পিছত মাজত যিটো জইণ্ট থাকিব, জইণ্টৰ আপোনালোকে ভালকৈ হাতেদি মিলাই ইয়াতে চিধাকৈ চিলাইটো মাৰি ল'ব। চিধাকৈ চিলাইটো মাৰি লোৱাৰ পিছত যিখিনি কাপোৰ ৰোৱা কাপোৰ থাকিব সেইখিনি হাফ ইঞ্চি বাহিৰত কাটি দিব। দিয়াৰ পিছত এইটো কাপোৰ অলপ বেছিকৈ ৰাখিব, মানে তলৰ কাপোৰটো যাতে অলপ মেখেলাৰ কাপোৰটো দেখা পায় ওপৰৰ পৰা, সেনেকৈ একদম হাফ চাপ বুলি কয় এইটো, হাফ চাপ যাতে বাহিৰত থাকে সেনেকৈ চিলাইটো মাৰি ল'ব। তো মাৰি লোৱাৰ পিছত ওপৰৰ যিটো চিলাই থাকিব, ওপৰৰ চিলাইটো মাৰোঁতে কিন্তু বহুত সাৱধান। এইটো কিন্তু বহুত মানে এইটো যদি অলপ কম বেছি হয় তেতিয়াহ'লে মেখেলাখন কিন্তু বেয়া হোৱাৰ চান্স থাকে। তো এইটো কাপোৰটো, লাইলিঙৰ কাপোৰটো টানিব নালাগে, জাষ্ট তলৰ কাপোৰটো অলপ টানি চিধাকৈ চিলাইটো মাৰি ল'ব। য'ত জইণ্ট থাকিব জইণ্টটো হাতেদি মিলাই চিলাইটো মাৰি দিলে হৈ গ'ল। এতিয়া এই ছাইডত যে যিখিনি কাপোৰ ৰৈ আছে এইখিনি কাপোৰ কাটিব নালাগে। তো এইখিনি কাপোৰ ভিতৰত সোমাই দি চিধাকৈ চিলাইটো মাৰি ল'ব। মই যেনেকৈ লৈ আছোঁ এনেকৈ চিধাকৈ চিলাইটো মাৰি ল'ব। এইটো একদম ছাইডেদি মাৰিব আৰু দুয়ো ছাইডে মাৰি ল'ব। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই সূতাগিলা কাটি দিছোঁ। এতিয়া চাওক, দুটা ছাইড একেলগ কৰি ফুল দুটা মিলাই চিধাকৈ চিলাইটো মাৰি ল'ব। এইটো চিলাই মাৰাৰ পিছত মেখেলা মোটামুটি চিলাই কমপ্লিটেই হৈ গ'ল মোৰ। চাওক, এতিয়া ওপৰৰ চিলাইটো মাৰিব আছে, এইটো 3 ফল্ড কৰি চিলাইটো মাৰি ল'ব। চিলাইটো মাৰি লোৱাৰ পিছত আপোনাৰ তলত যে চিলাইটো মাৰিছে তাতে লাইলিঙৰ যিখিনি মানে লাইলিং যিখিনিত লগাইছে সেইখিনিত এটা চাপ চিলাই সৰুকৈ মাৰি ল'ব। এই চাওক, ফটোটো দেখাই দিছোঁ মই। এইবিলাকেই বন্ধুসকল, চাওকচোন আপোনালোকে চিনি পায় নেকি? যদি চিনি পাইছে বা পোৱা নাই কমেণ্ট কৰি জনাবচোন মোক। বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।